আমি মানুহবোৰ ডেইলি লাইফত বহুত বিজি। আমি নিজৰ ফেমিলি লৈ বিজি, আমি নিজৰ কেৰিয়াৰ লৈ বিজি, আমি ইনকাম কৰাৰ কাৰণে বিজি। গতিকে আমি ইমান বিজি, নিজকে যে অলপ সময় দিম সেইটো আমাৰ সময় নাই। বাকী সকলো কাম কৰাৰ আমাৰ সময় আছে, কিন্তু নিজৰ লগত টাইম স্পেণ্ড কৰাৰ কাৰণে আমাৰ মানুহবোৰৰ অলপো সময় নাই। আমাৰ মানুহবোৰৰ লাইফষ্টাইল এনেকুৱা হৈ গৈছে, আমি ৰাতিপুৱা শুই উঠি আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছত আমি নিউজ পেপাৰ পঢ়োঁ, দেশ দুনিয়াৰ আমি খবৰ লওঁ। তাৰপিছত আমি নিজৰ কামত গুচি যাওঁ, কোনোবাই নিজৰ অফিচ গুচি যায়, কোনোবাই নিজৰ বাচ্চালৈ স্কুল কলেজ যায়। গতিকে যদি আপুনি চায় তো ট্ৰাফিক জাম, চাৰিওফালে মানুহ বহুত বিজি, ট্ৰাফিক জাম, চবেই দৌৰি আছে। কিন্তু কিমান দিন দৌৰিব, ক'ত দৌৰিব, সেইটোৰ খবৰ কাৰো নাই। গতিকে এইটো কোনো লাইফ ষ্টাইল হ'ল নাই, এইটো কোনো আমাৰ জীৱন হ'ল নাই যে আমি জন্মিলোঁ, ডাঙৰ হ'লোঁ, এডুকেশ্যন হাসিল কৰিলোঁ, তাৰপিছত কিবা কেৰিয়াৰ আমি একচেপ্ট কৰিলোঁ, আমি জব কৰিলোঁ বা বিজনেছ কৰিলোঁ, তাৰপিছত বিয়া কৰিলোঁ, বাচ্চা হ'ল, বুঢ়া হ'লোঁ, মৰি গ'লোঁ, ডেটছ ইট। এইটো কোনো জীৱন হ'ল নাই। যিয়ে আমাক বনাইছে এইটো কাৰণে বনাইছে নাই। চ' হোৱাটছ দ্য পাৰ্পাছ অফ লাইফ, হোৱাট শুড বি দ্য পাৰ্পাছ অফ আ লাইফ, এইটো আমি চিন্তা কৰিব লাগিব। Believe it or not, the reality of our human life is death, and the reality of this universe is Qayamat. আমি বিলিভ কৰোঁ বা নকৰোঁ, এদিন আমি মানুহবোৰ নাছিলোঁ আৰু নাথাকোঁ। আৰু এই ইউনিভাৰ্ছৰ ৰিয়েলিটি হ'ল, যেনেকৈ চায়েন্সে কয় বিগ বেং হৈ গোটেই ইউনিভাৰ্ছ হৈ গৈছে, আৰু এদিন বিগ বেং হৈ গোটেই ইউনিভাৰ্ছ শেষ হৈ যাব। এলবাৰ্ট আইনষ্টাইনক মৃত্যুৰ সময়ত কোনোবাই তাক কৈছিলে, আৰে ভাই তোমাৰো এই হালত, তুমিও মৰি যোৱা। তো এলবাৰ্ট আইনষ্টাইনে তাক কৈছিলে যে হা, কাৰণ মই টাইমৰ ভিতৰত আছোঁ, আৰু ইউনিভাৰ্ছৰ গোটেই বস্তু, প্লেনেট, ছান, মুন, গেলেক্সিজ, মিল্কি ৱেজ, এভৰিথিং টাইমৰ ভিতৰত আছে। আৰু যি টাইমৰ ভিতৰত আছে সি এদিন শেষ হৈ যাব। তুমি যদি মোক টাইমৰ বাহিৰ কৰি দিয়া, তেতিয়াহ'লে মই গোটেই জীৱন জীয়াই থাকিম। গতিকে ইউনিভাৰ্ছৰ যি ৰিয়েলিটি সেইটো হ'ল কায়ামাত, সি এদিন শেষ হৈ যাব। আৰু আমাৰ হিউমেন লাইফৰ যি ৰিয়েলিটি হ'ল সেইটো হ'ল ডেথ, আমি এদিন মৰি যাম। আমাৰ বডি মাটিৰ পৰা আহিছে, মাটিত মিলি যাব। এই বডি কোনোবাই জ্বলাই দিয়ক, মাটিত দাফন কৰি দিয়ক, পানীত বাহাই দিয়ক, এই মাটিতে এদিন শেষ হৈ যাব। গতিকে আমাৰ লাইফৰ যি ফিল'চফি আছে সেইটো 99% মানুহ মৃত্যুৰ পিছত কিবা আছেনে নাই সেইটো বিলিভ নকৰে, আৰু 1% মানুহ বিলিভ কৰে। এতিয়া ইট ডাজেণ্ট মেটাৰ যে কোনোবাই বিলিভ কৰে বা নকৰে, যিটো ট্ৰুথ সেইটো ট্ৰুথ। এতিয়া যদি কোনোবাই কয় যে মোৰতো হাৰ্ট দেখা নাযায়, মোৰ কিডনি দেখা নাযায়, গতিকে এইবোৰ নাই। গতিকে কোনোবাই বিলিভ কৰা নকৰা দি কোনো যায় নাই, হাৰ্ট আছে তো আছে, কিডনি আছে তো আছে। গতিকে কোনোবাই যদি কয় মৃত্যুৰ পিছত কিবা নাই বা আছে, দ্যাট ডাজেণ্ট মেটাৰ, যিটো ট্ৰুথ সেইটো ট্ৰুথ। লাইফৰ ফিল'চফি বুজাৰ কাৰণে আমি এটা এক্সাম্পল লওঁ যে এজন মানুহ, তাৰ এটা সৰু পুখুৰী আছে তাৰ ঘৰত, আৰু সি পৃথিৱীত গম নাপায় যে লুণীয়া পানী আছে। সি খালি জানে যে মিঠা পানীয়ে আছে পৃথিৱীত, বাকী সাগৰ আছে, মহাসাগৰ আছে, সি কেতিয়াও দেখা নাই, তো সি বিলিভ নকৰে, কয় সেইবোৰ নাই। গতিকে বৰষুণ আহিছে, সি এটা কলহীত বৰষুণৰ পানী জমা কৰিছে, আৰু সেই দেশৰ যি ৰজা আছিলে, বাদশ্বাহ আছিলে, তাক সি দিব গৈছে গিফ্ট, আৰু কয় হুজুৰ মই আপোনাৰ কাৰণে বৰষুণৰ পানী আনিছোঁ। তো যদি বেলেগ মানুহ হ'লে হয়, তো আৰে বৰষুণৰ পানী আনিছে, পাগল নেকি, বৰষুণৰ পানী কোনে দেখা নাই। কিন্তু বাদশ্বাহ সেইটো কোৱা নাই, বাদশ্বাহে একচেপ্ট কৰিছিলে বৰষুণৰ পানী, কাৰণ বাদশ্বাহ গম পাই গৈছিলে যে ই নাজানে যে আমি জানো মিঠা পানীও আছে। ঠিক, তো তাৰ সেনাপতিক কৈছিলে যে ইয়াক সাগৰটো দেখাই আন মানুহজনক। তো মানুহজন যেতিয়া যায়, কয় বাপৰে এইটো কি, চাৰিওফালে পানী, যোনফালে চাই যিমান দূৰ চকু যায় খালি পানীয়ে পানী। কয় এইটো কি, মইতো দেখাই নাই ইমান ডাঙৰ বস্তু, মই মোৰ ঘৰত যোনটো পুখুৰী আছে মই ভাবিছিলোঁ সেইটোৱেই সকলোবোৰ, বাকী সাগৰ আছে, মহাসাগৰ আছে, মইতো গম নাপাওঁ, ইমান ডাঙৰ পানী ইয়াত, ইমানখিনি পানী ইয়াত আছে, এইটো কি বস্তু। সেনাপতিজনক সুধি আছে, তো সেনাপতিজনে কয় এইটো সাগৰ, মহাসাগৰ। গতিকে ডিয়াৰ ফ্ৰেণ্ডছ, যদি আমি এই কাহিনীটো বুজি পাওঁ যে সেই পুখুৰীটো কি, সেই মানুহজন কোন, সেই বাদশ্বাহজন কোন, সেই বাদশ্বাহজন জানা সত্ত্বেও যে বৰষুণৰ পানীখিনি একচেপ্ট কৰিলে, সেইটো কি বস্তু, আৰু সেনাপতিজন কোন, যাক সি পঠাই দিলে সাগৰটো দেখা। এণ্ড দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ইজ, সেই সাগৰটো কি,
ইয়াৰ যদি আমি ডিপটোত যাওঁ এইটো কাহানীৰ, আমি লাইফৰ ৰিয়েলিটি গম পাই যাম। গতিকে ফ্ৰেণ্ডছ, আমি ডেইলি নিজৰ লগত 5 মিনিট 10 মিনিট 15 মিনিট হ'লেও আমি নিজৰ লগত টাইম স্পেণ্ড কৰিব লাগিব। কাৰণ চাওক, বেচিকেলি যোনবোৰ আমাৰ সমস্যা হয় না, আমাৰ ফেমিলিতে হওক, আমাৰ ৰিলেশ্যনশ্বিপতে হওক, আমাৰ কেৰিয়াৰতে হওক, সেইটো হ'ল মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আৰু আমি নিজকে বুজি নোপোৱাৰ কাৰণে হয়। যদি কোনো এজন মানুহ নিজকে বুজি পায়, তো এট ফাৰ্ষ্ট সেইজন মানুহৰ ঘৰত যিমান ইছ্যু চলি আছে সেইবোৰ শেষ হৈ যাব। তাৰ কেৰিয়াৰ ঠিক হৈ যাব, তাৰ ফিনেন্সিয়েল ষ্টেটাছ ঠিক হৈ যাব, তাৰ ৰিলেশ্যনশ্বিপ ঠিক হৈ যাব, আৰু সি এটা ধুনীয়া জীৱন যাপন কৰিব পাৰিব। চ' লাইফ ইজ ভেৰি শ্বৰ্ট, লাইফ ইজ ভেৰি আনপ্ৰিডিক্টেবল। আমি কেতিয়া ইয়াৰ পৰা গুচি যাম আমি গম নাপাওঁ। গতিকে আমি নিজৰ ফেমিলি, নিজৰ কেৰিয়াৰ, নিজৰ ইনকাম, ইয়াৰ মাজেদি আমি ডেইলি নিজৰ লগত টাইম আধা ঘণ্টা হ'লেও স্পেণ্ড কৰিব লাগিব। নিজকে বুজিব লাগিব যে নিজৰ মাইণ্ড কেনেকৈ কাম কৰে আৰু একচুৱেল অৰ্থত আমি কোন। ইয়াৰ আমি ডেপথত যাব লাগিব, নহ'লে আমাৰ বাকী যিমান ইছ্যু চলি আছে সেইবোৰ আমি ছল্ভ কৰিব নোৱাৰিম।